Hey, what's up, guys? Welcome back to my YouTube. Hey, what's up, guys? Welcome back to my YouTube channel. Migron Vlogs লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমে পাছফালে আহি গ'লোঁ আৰু পাছফালে আহিয়ে অলপমান নিজান পৰিৱেশত ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। এতিয়াতো পথাৰ ছিজনত প্ৰায় মানুহ আগত চব খেতি বাতি কৰি এতিয়া হৈ গ'ল আৰু তাৰো এতিয়া পথাৰৰ এতিয়া সূৰ্যৰ কাৰণে সূৰ্য পোহৰটোৰ কাৰণে এতিয়া ধৰিব পৰা নাই। মই দেখাম পাছফালে পথাৰখন আৰু লগতে মোৰ গাহৰি ফাৰ্মখনত এতিয়া গাহৰিকেইটা কেনেধৰণে আছে। প্ৰায় মাকজনী ৰাখিছোঁ ফাৰ্মতে, যাতে পোৱালিকেইটাই ৰ'দত তাপত যাতে অকণমান কষ্ট নাপাওক বুলি মাকজনী ফাৰ্মতে ৰাখিব লগা হৈছে। আৰু বাকী গাহৰিকেইটা মই এৰাল দি থৈছোঁ, সেইকেইটাকো অকণমান দেখাম কেনেধৰণে আছে। আৰু এতিয়া মই আপোনালোকক অকণমান দেখাম পাছফালৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। আৰু খুব গৰমৰ প্ৰকোপত মানে ভাবিলোঁ পাছফালেকে অকণমান ওলাই যাওঁ। আৰু ময়ো এতিয়া কুৰিয়াৰ ছাৰ্ভিচৰ পৰা আহি পালোহি, আজৰি হোৱাই নাই, আকৌ যাব লাগিব। ব'লক এতিয়া চাব অকণমান পৰিৱেশবিলাক কেনেকুৱা হৈ আছে। এইফালে পাছফালৰ হেৰিয়েদি পথাৰলৈ যায় আমাৰ এই ৰাস্তাটোৱেদি, আৰু তাৰে মাজতে মোৰ ওচৰতে লাগি আছে মোৰ ঘৰ পাছফালে মোৰ গাহৰি ফাৰ্মখন। আৰু গাহৰি ফাৰ্মখনতে এতিয়া মই সোমাই আহিলোঁ আপোনালোকলৈ। এইটো সোমাই আহিয়ে দেখিলোঁ পোৱালিকেইটাই পূৰা মাকৰ গাখীৰ খাই আছে। আৰু গাখীৰ খাই থাকোঁতে তাতে অকণমান ডিষ্টাৰ্ব নিদিওঁ, এতিয়া অলপ আঁতৰি পিনে বনাওঁ ব্লগটো। আৰু যিহেতু মোৰ এবাৰ পোৱালি 7টা দিছিলে, 7টা দিয়াৰ ফলত মই ভালেই হ'ব বুলি ভাবি আছিলোঁ পোৱালিকেইটা। আৰু গ্ৰ'থটো এতিয়া লাহে ধীৰে আহিছে। আৰু যিহেতু মুখত এতিয়ালৈকে দানা মুখ দিয়া নাই, আৰু প্ৰথমবাৰ যিহেতু দিছে এতিয়া মোৰ গাহৰিজনীয়ে, আৰু গাহৰিজনীয়ে প্ৰথমবাৰ পোৱালি দিছে যদিও মোৰ পোৱালি এবাৰ গোটেইকেইটাই ভাল হৈছে বুলি ভাবিছিলোঁ। কিন্তু এটা পোৱালি অকণমান পাতলা চেৰমীয়া হৈ আছে, এইটো খাই আছে বাৰু, ই অকণমান পাতলা হৈ আছে, ইয়াক অকণমান এক্সট্ৰাকৈ পিট কৰি খুৱাব লাগিব। আৰু মোৰ গাহৰি পোৱালি টোটেল 7টা আছিলে, দেখিছেনে? 1 2 3 4 5 6 6টা গাহৰিৰ ভিতৰত এটা গাহৰি পোৱালি যিটো মতা গাহৰিটোৱে মৰিলে, কণ্ডিশ্যনটো বেয়া হৈ গ'ল। বেয়া হ'ল মানে সেইটো কেনেকৈ দুখ পালে, যিটো মোৰ এই গছজোপা দেখিছে, এই গছজোপাৰ ওচৰতে মোৰ মতা গাহৰিটো ৰাখোঁ, সি এনেকৈ দি আহি পাক মাৰি আহি ইয়াতে শুৱে, আৰু মাকজনী ইয়াতে শুৱে। মই বন্ধা নাছিলোঁ, মোৰ মিছেজে বান্ধিছিলে। আৰু তেতিয়া মানে গাহৰি পোৱালিজনী যেতিয়া আহি পাই মতা গাহৰিজনী ইহঁতৰ কাৰোবাৰ যিটো পোৱালি দুখ পাইছিলে সেই পোৱালিটোৰ গাত শুলে, আৰু দুখ পায় সি যথেষ্ট অকণ দুখ পালে, সি উঠিব নোৱাৰা হৈ থাকিলে। পাছত তাক দৰৱ পাতি দিলোঁ যদিও ভাল নহ'ল। তাৰপাছত দুদিন থাকিলে তেনেকৈ, তাৰপাছত পোৱালিটো ঢুকাই বা মৰিলে। আৰু মোৰ বেয়া লাগিলে, বিশেষকৈ যিহেতু মতা পোৱালি এটা আছিলে, ভাল দাম এটা পাম বুলিয়ে আছিলোঁ। আৰু গোটেইকেইটা পোৱালি এবাৰ প্ৰায় মই 5,000 টকাত বুকিং কৰি থৈছোঁ, বুকিং হৈ আছে, যাতে দানা মুখত দিয়া মাত্ৰকে প্ৰায় যিটো আমাৰ লোকেল দানাটো আৰু কিনা ফিডটো গডৰেজৰ ষ্টেটাৰ দানাৰটো এইটো খুৱাব লাগিব। ব্ৰইলাৰটো খুৱাওঁ নে সেইটো খুৱাওঁ চাব লাগিব, যিটো ভাল দেখোঁ সেইটোকে খুৱাম। আৰু এতিয়া পোৱালিকেইটা প্ৰায় ইমানটো কণ্ডিশ্যন হৈ আছে। আৰু এইফালে ওচৰতে আছে মোৰ এইজনী মাইকী গাহৰি, তাইকো এবাৰ পোৱালি দিয়াবলৈ ৰাখিছোঁ, পোৱালি দিবলৈ। এইটো খাচী গাহৰিটো, জেগাডোখৰ অকণমান চাফ কৰিছিলোঁ যদিও এতিয়া লেতেৰা হ'ল, আৰু আকৌ পাছবেলালৈকে এবাৰ চাফ কৰিব লাগিব। আৰু এনেধৰণে মোৰ ফাৰ্মখনত মই এইজনী প্ৰথম গাইজনী অকণমান ক্ষীণালে, তাই যথেষ্ট ক্ষীণাইছে। তাই দিনটো পোৱালিকেইটা গাখীৰ খাই থকা নিচিনাই হয়, বন্দি তেনেকৈ এৰালডাল লগাই থৈ দিওঁ। আৰু 20 দিনৰ পাছত মই ইহঁতক যদি দানাত মুখ দিয়ে অলপ পাতলাকৈ মাকক গাখীৰটো খুৱাব দিব লাগিব। আৰু যাতে অকণমান আঁতৰাই ৰাখিব লাগিব, মাকজনীও যাতে কণ্ডিশ্যনটো ঠিকে থাকে, টান নহয়গৈ, বেয়া মানে ক্ষীণাই মেলি নাযায়গৈ যাতে। এনেকৈ আছে আৰু ফাৰ্মখন। অলপমান ভিডিঅ'টো মানে এনেকৈ গেঞ্জি পিনিয়ে বনাই দিব লগা হৈ গ'ল। গৰমটো ঢেৰ হৈ আছে। পাছফালে যিখিনি আমাৰ এই গছবিলাক দেখিছেনে বাৰু, এই গছবিলাকৰ কাৰণে পাছফালৰ পৰিৱেশত ইমান ধুনীয়া লাগিছে, যিটো পৰিৱেশত মানে
কাৰেণ্টৰ যিটো আমি ফেন চেন লৈ থাকোঁ, ফেন নল'লেও হৈ যাব এইটো পৰিৱেশত। আপোনাৰ ধুনীয়া নিজান জান লাগি গৈছে, একদম পূৰা ধুনীয়া হৈছে। আৰু এইফালে মই অকণমান দেখাম বাৰু আপোনালোকক, যে ভিডিঅ'বিলাকত প্ৰায় কেতিয়াবা দেখিছে পাছফালৰ জেগাডোখৰ। আৰু এতিয়াতো এই দুপৰীয়া টাইমকণত অকণমান আৰম্ভ কৰি দিয়াও হ'ল ব্লগটো, কেনেধৰণে মানে হেৰি হৈ আছোঁ তাৰ ওপৰতে দেখাই দিছোঁ আৰু অলপমান ভিডিঅ'টো। আহি পালোহি এইফালে গোটেই পথাৰখন, এইয়া গোটেই পথাৰখন দেখিছেনে, সেউজীয়া হৈ আছে। ৰ'দত নাযাওঁগৈ, ৰ'দৰ প্ৰকোপটো বহুত। আৰু এই পথাৰখনৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া নিজান জান, একদম মনোমোহা দৃশ্য, সেউজীয়া পৰিৱেশৰ এটা প্ৰাকৃতিক পৰিৱেশৰ নিচিনাই হৈছে। আৰু পৰিৱেশৰ নিচিনা প্ৰাকৃতিক পৰিৱেশতে আছে গাঁৱৰ এটা পৰিৱেশ আমাৰ। আৰু এইটো প্ৰায় চবতে প্ৰায় নাপায়, টাউন জেগাবিলাকত প্ৰায় নাপায়, কিন্তু গাঁৱৰ ভিতৰৰ জেগাবিলাকত এটা প্ৰাকৃতিক মনোমোহা দৃশ্য পোৱা যায়। এইটোৱে হ'ল গাঁৱৰ এটা পৰিৱেশ। আৰু এইফালে আমাৰ বাৰীখন, এইফালে আমাৰ এইটো ফিছাৰীটো। আৰু মই এতিয়া যাম, মোৰ গাহৰিকেইটা মই ক'ত এৰাল দি থৈছোঁ, কেনেকৈ অলপমান দেখাই দিম আপোনালোকক। আৰু এইফালে আগফালে পথাৰৰ পৰা ঠাইডোখৰত আহি গাহৰিকেইটা এৰাল দি থোৱা হৈছে। এইফালে এজনী আছে আৰু এইফালে এজনী, ধুনীয়াকৈ গৰমৰ আৰু ছাঁত ধুনীয়াকৈ আহি একদম ঘাঁহ বন খাই ছাঁত আহি বাগৰি ফুৰিব। এনেধৰণে আছে গৰমত অলপমান চৰি পিনাই ঘাঁহ বনবিলাক খাই থাকিলেও ইহঁতৰ আইৰণ এনাৰ্জিটো, প্ৰটিনটো হেৰিটো পাই থাকে, গ্ৰ'থটো আহি থাকিব লাহে ধীৰে। আৰু মই যে ভিডিঅ'টো বনাই থাকোঁ, এইটো হৈছে আমাৰ ঘৰটো। মইতো দেখুওৱা হোৱাই নাই আপোনালোকক প্ৰায় ভিডিঅ'বিলাকত। আৰু এইফালে এইটো আমাৰ ঘৰটো বনাই আছোঁ এতিয়া অলপমান। আৰু এনেকৈ আছে আমাৰ ঘৰটো ভিতৰ। আৰু এইফালে এতিয়া আমি ওলাই যাওঁ সদায় নিজৰ ৰাস্তালৈ। এইফালেদি আমাৰ ওলাই যোৱা হয় ৰাস্তালৈ। এইটোৱে আমাৰ বাটটো, এই বাটেদি আমি ওলাই যাওঁ। এইখনেই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। এইফালে এইকেইটা লোকৰ ছাগলী সোমাই আছে, খাওক অলপমান। এৰি থৈছে এইকেইটা ছাগলী, এইটো গাহৰিটো আছে। গাইজ ফাইনেলি এনেধৰণে আজি অকণমান ব্লগটো আপোনালোকলৈ আৰম্ভ কৰি দিলোঁ। আৰু কেনেকুৱা পায় কি জনাব। আৰু প্ৰায় অকণমান আজৰি টাইমখনত অকণমান চেনেলটোত আপোনালোকলৈ ভিডিঅ'টো অকণমান আমোদজনকভাৱে আগবঢ়াই দিয়া হ'ল। আৰু মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।